নমস্কাৰ বন্ধু বান্ধৱীসকল, মাৰ আখল চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোৱে নিশ্চয় ভালে কুশলে আছে। আজি মই আপোনালোকলৈ মগু দাইল মুৰ্গী মাংসৰে ৰন্ধা এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব ৰেচিপিটো আৰু শেষলৈকে চাই থাকিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই লৈছোঁ প্ৰায় আধা কিলো মুৰ্গী মাংস আৰু এইখিনি মগু দাইল। অলপ সময় তিয়াই ৰাখি ভালদৰে বাকলিবোৰ গুচাই ধুই লৈছোঁ। আৰু ইয়াত আছে 3টা পিঁয়াজ, এনেদৰে কাটি লৈছোঁ। তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে এনেধৰণৰ থলুৱা ৰেচিপিবোৰ পাই থাকিব। আকৌ লগ পাম অন্য এটা ৰেচিপিলৈ। আজিলৈ ইমানেই, ধন্যবাদ।